তো হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি ফুল জছত আছো গাইজ, গমে পাইছে যোৱাকালিৰ ভিডিঅ'টো চাই গমে পাইছে আমি প্ৰাণজিৎ ভাই আৰু মই মেঘালয় শ্বিলং এক্সপ্ল'ৰ কৰাৰ কাৰণে আহিছোঁ। আৰু কাষতে এখন ধুনীয়া মানে দোকান এখন দেখা পাইছোঁ। এইবিলাক গোটেইবিলাক পাব আৰু মানে ৰবাব টেঙাৰ পৰা, কচুৰ পৰা, ৰঙালাওৰ পৰা, আনাৰসৰ পৰা, কলৰ পৰা গোটেইখিনি মানে পাব। তেতলি টেঙাও আছে দেখোনে। তো ইয়াত আমি প্ৰাণজিৎ ভাই আৰু মই ৰ'লোঁ, কাৰণ ইয়াত কিছু ভূটান নহয় সৰি গাইজ, মেঘালয়ৰ টেঙা মানে টেষ্ট কৰাৰ কাৰণে। তো নাম তোমাৰ নাম কি হয়? তোমাৰ নাম কি হয়? অঁ, আৰু এই নাম হৈছে ডুডু। আৰু এই দোকান ডুডু গাইজ, ডুডু আৰু ডুডু দোকানতে বৰ্তমান কমলা টেঙা খাই আছোঁ আৰু কিবা কিবি লৈ ল'ম অলপ। আগত চাওক ইফালে চেণ্টাৰবিলাকত তাতে হ'ল কৰোণাৰ ছেকেণ্ড ড'জ ভেকচিন এটা লৈছে নে লয় মানে সেইটো চেক কৰা হয়। আৰু লগতে গাড়ীৰ ডকুমেণ্টছবিলাক, আৰু লগতে সেইটো চেণ্টাৰত এটা মেঘালয় টুৰিজিম এপ নামৰ এটা গাইজ ডাউনলোড কৰিব লাগিব, এটা এপ। আৰু সেই মেঘালয় টুৰিজিম এপটোত এড্ৰেছবিলাক আৰু কেইদিনৰ কাৰণে ক'ত যাব ঘূৰিব গোটেইবিলাক তাৰমানে সেই এপটোত লগতে ফটো ক'লে হয়। সেইবিলাক গোটেই এড কৰাৰ পিছত তাতে এখন কাৰ্ড বনাই দিব, মানে কাগজ এখন বনাই দিব। এইখন গোটেইখিনি কাম আমাৰ সম্পূৰ্ণ হ'ল। তো ইয়াৰ পৰা বাই বাই দিল, ডাইৰেক্ট লগ পাই আছোঁ গাইজ শ্বিলঙৰ একা বেকা ৰাস্তাত। তই চলাবি না গাড়ীখন? কিয়? দে হ'ব দে। তো গাইজ পানী টোপোলাবিলাক বান্ধি ল'লোঁ আৰু ইয়াৰ পৰা ডাইৰেক্ট শ্বিলং যাম। আৰু এইফালে সন্ধিয়াৰ খবৰ হ'ল প্ৰায় 3:30 বাজি গ'ল। তো লাহে লাহে যাম। আৰু মেঘালয়ত মানে এনেকুৱা তেৰা বেকা একা বেকা নুডলছৰ দৰে ৰাস্তাত ড্ৰাইভ কৰাৰ মজা লৈ যাম আমি। মানে মানে লাহে ধীৰে যাম গাইজ, লাহে ধীৰে যাম। পূৰা ৰাইডৰ মানে ফুল এনজয়, ফুল মজাটো লৈ যাম আমি। আৰু এনেকুৱা তেৰা মেৰা নুডলছৰ দৰে ৰাস্তাত চলোৱাৰ প্ৰায় এক্সপিৰিয়েঞ্চ মোৰ হোৱা নাই। এইটো মেঘালয়ত এইবাৰৰ লগত 4বাৰ হ'ল। আগতে 3বাৰ আহিছিলোঁ, কিন্তু গাড়ীত আহিছিলোঁ। তো নিজাকে বাইক লৈ এনেকৈ দীঘলীয়া লং ৰাইডত অহা এইটো এটা প্ৰথম এক্সপিৰিয়েঞ্চ হ'ব গাইজ। মানে সেই দুডুৰ দোকানৰ পৰা আহি বৰ্তমান উমিয়াম লেকৰ কাষত আছোঁ। আৰু প্ৰায় সন্ধিয়া হ'লে বৰ্তমান কেইটা বাজিলে টাইম? তো গাইজ বৰ্তমান 4:07। তো ইয়াতে কিছু সময় বাইকখন ৰেষ্ট দিলোঁ আৰু নিজেও কিছু সময় ৰেষ্ট ল'লোঁ। ইয়াত আছে চলা লমপেণ্টবিলাক, তো এটা খুলি কেনে জাম্পাৰ ইয়াৰ ওপৰত এটা পিন্ধি ল'ম। বহুত ঠাণ্ডা ইয়াত। ঘূৰাই দিম কৰোঁ গাইজ। চলা এটা পিন্ধি ল'লোঁ, এইটো পিন্ধি ল'লোঁ ইয়াৰ ওপৰত, আৰু এইটো পিন্ধি ল'ম। আৰু এইটো চাওক অৱস্থা নাই আৰু এইটো আৰু ফুটা অৱস্থা নাই। ঠাণ্ডাৰ পৰা বাচাৰ কাৰণে যি হ'লেও পিন্ধিম ভাই বৰ্তমান প্ৰাণজিৎ কমিছে না। অ'কে। তো গাইজ ফাইনেলি আমি আহি পালোঁ পুলিচ বজাৰ। বৰ্তমান আছোঁ পুলিচ বজাৰত চাওক। আৰু ইয়াতে গাড়ীখন পাৰ্কিং কৰি থলোঁ। ইয়াত অলপ কিছু ৰুম বিচাৰিম, ইয়াত বাইকখন থৈ। ঐ ৰুম বিচাৰিব লাগে এতিয়া, কহে যা গাইজ। হোটেল ৰুমৰ দাম এটা ৰুমত 22,000-3,000, কিন্তু আমি অলপমান কম খৰচত হোৱা ৰুম বিচাৰি আছোঁ বৰ্তমান প্ৰাণজিৎ ভাই আৰু মই। ঐ কম খৰচত 500-600 গাইজ, আমাক 500-600 কমত মানে 500-600 ভিতৰত হোৱা ৰুম লাগে। কাহাপে ওপৰত 500-600 পাই যাম। হয় নেকি? সিফালে আগত পাম না 500-600? এই গাইজ বৰ্তমান ইয়াত আছোঁ। তাতে 3,000 বোলে গাইজ। বৰ্তমান ইয়াত বা কিমান হয়? আমাক মুঠতে 500-600 ওপৰত নালাগে ৰুম, 500-600 মানত পোৱা ধুনীয়া। ইয়াৰ পৰা ধুনীয়া ভিউ দেখা হৈ আছে গাইজ পুলিচ বজাৰৰ। আৰু 500-600 পালে ধুনীয়াকৈ থাকি যাম ইয়াতে। গাইজ বৰ্তমান প্ৰাণজিৎ আৰু মই ইয়াত বৰ্তমান ম'ম' খাই আছোঁ দুয়োটাই। আৰু ধুনীয়া অসমীয়া ক'ব জানে। অসমৰ নেকি আপুনি? হয় নেকি? অসমৰে ভাই। গাইজ অসমৰ মানুহ লগ পালোঁ, বিদেশতো আপোন মানুহ লগ পোৱা যেন লাগিল। আৰু এইফালে হয় নেকি? গুৱাহাটী সোণাপুৰৰ। আৰু বাইদেউৰ দোকানত বৰ্তমান খাই আছোঁ ভেজ ৰ'ল ভেজ ম'ম'। আৰু এইফালে আগত ৰুমটো পাইছোঁ, ৰুমটো অলপ পিছত দেখুৱাই আছোঁ গাইজ, কিন্তু তাৰে আগতে বাইদেউৰ দোকানৰ ম'মৰ সোৱাদ ল'ম। আৰু ফাইনেলি আমি আহি পালোঁ ৰুমটো। আৰু এইটো হৈছে ৰুম। তো এইটো হৈছে ৰুম। এইখন চাওক ধুনীয়া বিচনা আমাৰ দুয়োটাৰে। মানে গাইজ কি হ'ব, আজি বহুত ভাগৰ লাগিল। ইটো ড্ৰাইভ কৰা নাই, অহা যোৱা ময়ে ড্ৰাইভ কৰিব লাগিব। তো বহুত বেছি ভাগৰ লাগিল আৰু বহুত বেছি ৰিক্সত চলাইছোঁ ভাই।
ইমান বেছি দীঘলীয়া লং ড্ৰাইভ কৰা নাছিলোঁ গাইছ এইটো জীৱনৰ প্ৰথমবাৰ তাকো ইমান তেৰা বেকা নুডলছৰ দৰে ৰাস্তাত আৰু তাতো এই সন্ধিয়া আজি ফাইনেলি বিচনাখনত কি হ'ল শব্দমে আৰু এইবিলাক ইয়াতে সোমাই থৈ দিম ধুনীয়াকৈ এইবিলাক এনেই দিয়া নাই তোৰ গমিছে না কিবা এটা ব্যৱহাৰ কৰাৰ কাৰণে দিছে ফাইনেল গাইজ হৈ গ'ল এইটো হৈছে ৰুমটো আমাৰ 10,000 টকাত পাই গৈছোঁ তাৰপিছত লেট্ৰিন বাথৰুম সিফালে আছে লেট্ৰিন বাথৰুম দেখুৱাই নি আছোঁ এইটো হৈছে হোটেল ৰুমটো আৰু এইটো হৈছে লেট্ৰিন তো গাইজ অলপ পিছত লগ পাই আছোঁ কাৰণ মই চাওমিনে পৰঠাই পুলিচ বজাৰত বহুত মানে খাই আহিলোঁতো সেইটো কাৰণে অলপমান ইয়াত বহু তো লগ পাই আছোঁ গাইজ অলপ পিছত Soon after. গাইজ তো ফাইনেলি বৰ্তমান আজি ভাত নাই আমাৰ দেউতাৰে আজি ৰুটি 4খন ধুনীয়াকৈ চব্জি লৈ আনিছিলোঁ তাৰে পৰা আৰু এই ৰুটি চব্জি খাই কিনে ধুনীয়াকৈ আমি শুই থাকিম এইখন বিচনাত আৰু লগত আছে গাইজ তামোল The next morning. Hi guys, good morning from Police Bazaar. Hi, anytime কি কম আৰু এই গামছা খান দিছোঁ হ'ব যে এইখন গামছা খান নিংনা মই হাকবা হা দৌৰা ফাল্টু পাইছে নেকি এইখন কি ভিজবা নোৰো নেকি আছে কি পিন্ধো গামছা আনা নাই আৰু এইফালে চাওক গামছা আনাই নাই মই এইফালে চাওক গাইজ ৰাতিপুৱাৰ দৃশ্য আমাৰ হোটেল ৰুমৰ পৰা আৰু গামোচা অনা নহ'ল গাইজ ঘৰৰ পৰা এইখন প্ৰাণজিত ভাই বোলে মুখ মোচাহে বোলে গামোচা নহয় এইখন পিন্ধি কেনে টিকচু পিন্ধি কেনে নাযাওঁ হাকবা এটা আইডিয়া ভাবিছোঁ কি কৰোঁ জানে এইখন যে আছে গাইজ পৰ্দাখন এই পৰ্দাখনে পিন্ধি যাম ধৰি থাকচোন এইটো আৰু গাইজ এইটোৱে আছিল ৰুমটো আমি যোৱাৰ কাৰণে ৰেডি বাইকখন সিফালে থলোঁ আৰু এইটো হ'ল বেগ এটা লগ পাই ভালে থেংক ইউ ইফালে যাম নেকি আমি অঁ আৰু ইয়ে খাম নেকি আজি অঁ আৰু এইফালে পুলিচ বজাৰত পুৰা দোকানত পৰঠা চব্জি খাই ইয়াৰ পৰা যাম লাইট লুমৰ ফালে ন ইয়াৰ পৰা যাম গাইজ লাইট লুমৰ ফালে আৰু ৰাতিও যিহেতু ইয়ে খাই মানে ৰাতিটো কটাইছিলোঁ আৰু আজি ৰাতিপুৱা এই ৰুটি পৰঠা চব্জি খাই দিনটো শুভাৰম্ভ কৰিছোঁ আমি দুটাই সঞ্জিত ভাই তো এটা কথা লক্ষ্য কৰিছে না পুলিচ বজাৰত এনেকুৱা গাইজ বহুকেইখন দোকান দেখা পাব এনেকুৱা চাওক চাইডে পুলিচ বজাৰৰ কাষে বহুকেইখন ভালেকেইখন দোকান এনেকৈ দেখা পাব আৰু ইয়াত ৰুটি চব্জি পৰঠা চাওমিন মানে ফাষ্টফুডৰ পৰা আদি কৰি গোটেইখিনি বস্তু ইয়াত মানে উপলব্ধ আৰু বৰ্তমান অলপ মানুহ কমাইছে কিন্তু কৈছে না গাইজ সন্ধিয়াৰ টাইমত বহুত বেছি মানুহৰ ভিৰ হয় ইয়াত বহুত ভিৰ হয় আৰু বৰ্তমান আমি দেউতাই ইয়াত চাহ খাই আছোঁ চাহ ৰাতিপুৱা ইয়াতে চাহ খাব নাপালে ভাল নালাগে না গাইজ ৰাতিপুৱা চাহ খাব নাপালে অলপ ভালে নালাগে এইটো বৰ্তমান চাহ খাই আছোঁ এইবিলাক কথা আৰু কৈছা কিবাৰ হ'ব ইয়াৰ পৰা আমাৰ দীঘলীয়া লং ৰাইড না কি প্ৰাণজিত ভাই আৰু এই গুগল বাবা মানে গুগল মেপ অন কৰি যাব আৰু মই ড্ৰাইভ কৰিম এই বিশ্বকৰ্মা শিল্পী কি আমি থকা ৰুমৰ কাষতে শ্বিলঙৰ এটা ধুনীয়া এটা লেক আছে যিটো লেকৰ নাম ৱৰ্ডছ লেক বুলি চাওক কি ধুনীয়া ব্ৰিজ এখন আছে আৰু তাত ব'টিং কৰিব পাৰিব তাত চাওক নাওত উঠি আছে আৰু এখন ধুনীয়া পাৰ্ক যিখনৰ নাম ৱৰ্ডছ লেক বুলি কয় ঠাইখিনি বহুত ধুনীয়া কোৱাইট প্লেচ ভাল লাগে আৰু কেনে লাগিছে প্ৰাণজিত ভাই ঠাইখিনি মনটো অলপ ভাল লাগে আৰু এনেকুৱা ঠাইত আহি গাইছ মনটো ভাল লাগে মানে বহুত পাহাৰ চাহাৰত গ'লো না এইবাৰ অলপ পুখুৰীৰ মাজত পানীৰ মাজত এবাৰ পানীৰ মাজত ইয়ে আৰু ঠাইখিনি এখন পাৰ্কৰ দৰে নহয় গাইছ পাৰ্কে এইখন পাৰ্কে পাৰ্কখনৰ পৰা ৱৰ্ডছ লেক এই পাৰ্কখনৰ পৰা ওলালোঁ দেউতাই মই দাঙি আছোঁ দেউতা ওলালোঁ গাইছ আৰু বাইকখন আগত পাৰ্কিং কৰি থৈ দিছোঁ আজি ইয়াৰ পৰা যাম মেইন টাৰ্গেট যিটো ঠাই আমি চাবৰ কাৰণে সুদূৰ বাক্সা জিলাৰ পৰা শ্বিলঙত মেঘালয়ত আহিছোঁ গাইছ সেই প্লেচটোৰ নাম হৈছে লাইট লুম গাইছ এই পাৰ্কখন বহুত ডাঙৰ দেই কিন্তু পাৰ্কখন ডাঙৰ যদিও আমি পাৰ্কখনত এনেই কিছু অংশহে মাত্ৰ চাই আহিলোঁ গোটেই পাৰ্কখন ঘূৰিব লাগিলে বহুত টাইম যাব আমাৰ গুচি আমাৰ হাতত ইমান বেছি সময় নাই আৰু দেখুৱাবলগীয়া বৰ বেছি ঠাই নাই এইখিনিত যিহেতু পাৰ্কহে আমি যিহেতু পাহাৰ ভাল পাওঁ পাহাৰ পৰ্বত ভাল পাওঁ এটা প্ৰাণজিত ডাইলগটো দি দিয়ে পাহাৰোঁ মে জানে কা কোই অলগ হি মজা হে
यस गाइस प्रांजित भाई ठीक है कुछ पहाड़ों में जाने के अलग ही मजा है पहाड़ों में अलग ही मजा है पहाड़ों में सुकून मिलता है फटा इंग्लिश हिंदी मारी आसो बारू चलो प्रांजित भाई पहाड़ों में চলো চলো चलो बाइक स्टार्ट दिलू Many hours later. তো গাইছ চাও কিফালে পাহাৰ পৰ্বত দেখা পাই আছো ধুনীয়া কেইখনমান ধুনীয়া মানে কেইখনমান দোকান আছে কিন্তু ভাই প্ৰাঞ্জিত ইয়াত বহুত বস্তুৰ দাম আৰু তাতে পুলিচ কেইজন মানে মেঘালয়ৰ পুলিচ কেইজন মানে আমাৰ পৰা পইচা খাব গৈছিলে 2000 টাকা গৈছিলে আমাৰ ভাই গোটেই ডকুমেণ্টছ ক্লিয়াৰ আছে গাড়ী এভৰিথিং যিমান লাগে গোটেইখিনি ডকুমেণ্টছ ক্লিয়াৰ কৰি আনিছোঁ ইয়াত অহাৰ আগতে তো আমি আৰু ভাই 2000 টাকা কিয় দিম যদি থকাৰ যদি ৰুম যদি পাৰোঁ তাতে নাইট ষ্টে কৰিম আজি লাইট লুমৰ গোটেইখিনি মানে দেখুৱাৰ কাৰণে চেষ্টা কৰিম গোটেই লাইট লুম এক্সপ্ল'ৰ কৰিম গাঁওবিলাক পাহাৰবিলাক নাই কি কয় প্ৰাঞ্জিত ভাই কেনে লাগি আছে আৰু গাইছ ৰাস্তা ইমান ওখ চাপৰ ৰাস্তা মানে পুৰা আপ এনেকুৱা আপ ৰাস্তাত এই দেউতাৰ 7 বছৰ গ্লেমাৰ বাইক একদম হনুমান গিয়াৰত চলাইছোঁ এক গিয়াৰৰ পুৰা গাড়ীৰ শব্দ ঘং 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 মানে আৰু নুঠি আৰু যে ৰেচ পাকলে নুঠে এই অৱস্থাত বৰ্তমান চাওক গাড়ীখনৰ প্ৰতি অলপ মৰমো লাগে বেয়া লাগে অলপ সেইটো কাৰণে অলপমান মানুহো ৰেষ্ট ল'লোঁ আৰু গাড়ীখনক মেইনলি গাড়ীখনক ৰেষ্ট দিছোঁ কাৰণ আমিতো চলাই আছোঁ বৰ বেছি কষ্ট হোৱা নাই কষ্ট হৈছে এইখন গাড়ীখনৰ কষ্ট হৈছে বহুত কষ্ট হৈছে এইখিনিত বহুত ঠাণ্ডা ঠাণ্ডা লাগি আছে ঠাণ্ডা কুল এইখিনি চকতে এইখিনি এটা সৰু এটা চকৰ দৰে আৰু ইয়াতে দাদাক লগ পালোঁ আৰু দাদাৰ নামটো হৈছে জন আৰু দাদাৰ লগত বহুতখিনি কথা পাতিলোঁ আৰু লাইট লুমত গৈ কিনে লাইট লুমৰ মানে নাইট ষ্টে কৰিম বুলি ভাবিছোঁ তাৰে লোকেল মানুহৰ নাম্বাৰো দি দিলে দাদাই আৰু দাদাই भैया इस जगह का नाम क्या है लक्ष्मेट स्मिथ और गाइस এইখিনি নাম হৈছে কিবা স্মিথ আৰু তাতে নাইট ষ্টে কৰিম কাৰণ আমি নাইট ষ্টে কৰাৰ এটা নতুন এটা এক্সপিৰিয়েন্স হ'ব আমাৰ কাৰণ হোটেলত থাকিলে ইমানখিনি গাইস এক্সপিৰিয়েন্স নহয় কিন্তু নাইট ষ্টে কৰিলে বহুত এক্সপিৰিয়েন্স হয় কাৰণ তাৰে লোকেল মানুহৰ খোৱাৰ ষ্টাইলবিলাক থকা খোৱাৰ ষ্টাইল ৰহন এইবিলাক মানে ড্ৰেছ এইবিলাক কথা গোটেইখিনি আমি মানে জানিব পাৰিম তো গাইস এইখিনি চাওক এই প্লেচটো চাওক কিমান ধুনীয়া চাওক পাহাৰবিলাক চাওক অ' মাই গড মোটামুটি লাইট লুম আহি পাইছোঁ ইয়াৰ পৰা আৰু বেছি দূৰ নাই আৰু এইটো ভিডিঅ' শ্বিলঙৰ ফাৰ্ষ্ট এপিছডটো এইখিনিতে মানে এইখিনি ধুনীয়া ঠাইতে শেষ কৰোঁ বুলি ভাবিছোঁ তো আজিৰ ভিডিঅ'টো গাইছ এইখিনিতে শেষ কৰোঁ যদি ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইট লুমৰ ভিডিঅ' নেক্সট এপিছডৰ পৰা দেখা হ'ব তো আজিলৈ বাই বাই